আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাটো এই অপৰাধ হ'ল ভিক্টৰৰ। এদিন হত্যা কৰা হৈছিল ভিক্টৰৰ পিতৃক। অপৰাধ একেই, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল ভিক্টৰৰ পিতৃয়ে। ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰী আছিল কুমুদ চন্দ্ৰ দাস। 2020 চনৰ 27 আগষ্টত হত্যা কৰা হৈছিল কুমুদ চন্দ্ৰ দাসক। ৰেল বিভাগত সংঘটিত হৈছিল 158 কোটি টকাৰ বিজ্ঞাপন কেলেংকাৰী। সেই কেলেংকাৰী গাপ দিবলৈ হত্যা কৰা হৈছিল কুমুদ চন্দ্ৰ দাসক। অকল কুমুদ চন্দ্ৰ দাসেই নহয়, এজন এজনকৈ কেইবাগৰাকীও ৰেলৱে কৰ্মীক হত্যা কৰিছিল অজ্ঞাত লোকে। এই কুমুদ চন্দ্ৰ দাসৰে পুত্ৰ ভিক্টৰ দাস। যিগৰাকী ব্যক্তিক হত্যা কৰা হৈছিল দুৰ্নীতি গাপ দিবলৈ, সেইগৰাকী ব্যক্তিৰ পুত্ৰ ভিক্টৰ দাস। এনে ৰেলত সংঘটিত হৈছিল বিজ্ঞাপন কেলেংকাৰী। এই বিজ্ঞাপন কেলেংকাৰী তদন্ত কৰিছিল CBIয়ে। আৰু বিজ্ঞাপন কেলেংকাৰীৰ বহু তথ্য আছিল কুমুদ চন্দ্ৰ দাসৰ হাতত, আৰু সেইবাবেই কুমুদ চন্দ্ৰ দাসক হত্যা কৰা হৈছিল। কুমুদ চন্দ্ৰ দাসৰ মৃত্যুৰ এবছৰ পাছতে NF ৰেলৱেৰ জ্যেষ্ঠ PRO দিলীপ চন্দ্ৰ বৰুৱা, কাৰ্যালয় অধীক্ষক হৰাধন দে, জ্যেষ্ঠ কেচিয়াৰ প্ৰবীৰ দাস পুৰকায়স্থ, কাৰ্যালয় অধীক্ষক বাবুলাল মেধি, মুখ্য প্ৰচাৰ পৰিদৰ্শক MY আলম, একাউণ্ট এছিষ্টেণ্ট হিতেশ ডেকাকে ধৰি 6জন বিষয়াক ভাৰতীয় দণ্ডাবিধিৰ 120B, 409, 420, 467, 468 আৰু 471 ধাৰাত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছিল CBIয়ে। তদন্তকাৰী দলটোৱে ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই গোচৰটোৰ প্ৰমাণ উদ্ধাৰ কৰিছিল আৰু চেক ৰাইটাৰ হিচাপে কাম কৰা কুমুদ চন্দ্ৰ দাসৰ হাতত একাউণ্ট নম্বৰ আৰু কাক কাক চেক প্ৰেৰণ কৰা হৈছিল তাৰ ৰেকৰ্ড আছিল। সেই তেতিয়াই ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰিছিল 158 কোটি টকাৰ NF ৰেলৱেৰ বিজ্ঞাপন কেলেংকাৰী গাপ দিবলৈ হত্যা কৰা হৈছিল তেওঁৰ পিতৃ। এতিয়া গ্ৰেপ্তাৰ হৈছে কুমুদ চন্দ্ৰ দাসৰ পুত্ৰ ভিক্টৰ দাস। অভিযোগ একেই, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল ভিক্টৰ দাসে। সদ্য সমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰি টুইট কৰিছিল ভিক্টৰ দাসে। তাৰ পিছতে ভিক্টৰ দাসক মতাই অনা হৈছিল পাণবজাৰ আৰক্ষী থানালৈ আৰু মাৰাথান জেলাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক। ভিক্টৰ দাসৰ বিৰুদ্ধে অভিযোগ, তেওঁ ভুল তথ্য প্ৰদান কৰিছে সামাজিক মাধ্যমত আৰু ভুল তথ্য প্ৰদান কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু ভিক্টৰ দাসৰ বিৰুদ্ধে যিসমূহ ধাৰাত গোচৰ ৰুজু কৰা হৈছে, সেই ধাৰাসমূহৰ ওপৰতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহু কেইগৰাকী জ্যেষ্ঠ অধিবক্তাই এই ধাৰাসমূহ ভিক্টৰ দাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিও মন্তব্য কৰিছে। সি এক অন্য বিষয়, কিন্তু ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ লগে লগে বহু কথা উন্মোচিত হৈছে। ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰা হ'ল? যদি ভিক্টৰ দাসে প্ৰদান কৰা অভিযোগ মিছাই আছিল, তাৰ বিৰুদ্ধে আইনত আন ব্যৱস্থা আছিল, কিন্তু সেই ব্যৱস্থাসমূহ গ্ৰহণ নকৰি একেবাৰে গ্ৰেপ্তাৰ কৰা হ'ল ভিক্টৰ দাসক। এতিয়া বহুতে অভিযোগ উত্থাপন কৰিছে, ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হোৱাৰ লগে লগে তল পৰিব দুৰ্নীতিৰ তদন্ত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নামত বিভিন্ন স্থানত বিভিন্ন দালালে বিভিন্ন ধৰণৰ মানুহৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন ব্যক্তিয়ে। এই ব্যক্তিসকলে এতিয়া মুকলিকৈ ওলাই আহিব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে, কিয়নো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাসে, আৰু যদি কোনোবাই ইয়াৰ সম্পৰ্কে অভিযোগ উত্থাপন কৰে সেই ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হ'ব নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই এদিন পিতৃ কুমুদ চন্দ্ৰ দাসক হত্যা কৰা হৈছিল, আৰু এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে কথা ক'বলৈ গৈ গ্ৰেপ্তাৰ হৈছে পুত্ৰ ভিক্টৰ দাস। ভিক্টৰ দাস কিমান দিন আৰক্ষীৰ জিম্মাত থাকে বা কিমান দিন তেওঁ কাৰাগাৰত আবদ্ধ হৈ থাকে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা ঠিক, ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পিছত এই দুৰ্নীতিৰ বিৰুদ্ধে যে কোনোবাই ক'বলৈ সাহস কৰিব, সেয়া কিন্তু সন্দেহৰ আৱৰ্তন। কুমুদ চন্দ্ৰ দাস। ভিক্টৰ দাসৰ পিতৃ আছিল কুমুদ চন্দ্ৰ দাস। এইগৰাকী কুমুদ চন্দ্ৰ দাসক এদিন হত্যা কৰা হৈছিল। ৰেলৱে বিভাগত সংঘটিত হোৱা 158 কোটি টকাৰ দুৰ্নীতি ঠাক দিবলৈ তেওঁক হত্যা কৰা হৈছিল, আৰু আজি তেওঁৰে পুত্ৰ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভিক্টৰ দাসে টুইটাৰত অভিযোগ উত্থাপন কৰিছিল সদ্য সমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি। তেওঁ অভিযোগ উত্থাপন কৰিছিল এগৰাকী প্ৰাক্তন বিধায়কৰ নেতৃত্বত একাংশই ধন তুলিছে বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা। সেই অভিযোগ সত্যই হওক বা সেই অভিযোগ মিছাই হওক, সেই বিষয়ে আৰক্ষীয়ে স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজনীয়তা আছিল।
ভিক্টৰ দাসৰ হাতত কি তথ্য আছিল কি তথ্য নাই সেই বিষয়ে ৰাজহুৱা কৰাৰ প্ৰয়োজনীয়তা আছিল কিন্তু এই সকলোবোৰ কথা পিছলৈ থাকিল প্ৰথমতে গ্ৰেপ্তাৰ কৰা হ'ল ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে ভিক্টৰ দাসক যেহেতু গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পিছত আন কোনোবা ভুক্তভোগীয়ে বা যাৰ হাতত এই বিষয়ে কিবা তথ্য আছে বা যিয়ে এই বিষয়ে কিবা দুৰ্নীতি হোৱা বুলি জানে তেওঁলোকে মুকলিকৈ এনে কথা ক'ব পাৰিবনে বহুতে প্ৰশ্ন উত্থাপন কৰিছে ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰা হ'ল আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি দৰাচলতে পৰীক্ষাৰ্থীসকলৰ মুখ বন্ধ কৰিব বিচাৰিছে নেকি অসম আৰক্ষী তাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে ধন্যবাদ